মই যোৱাকালি মামাৰ ভাষণৰ এটা অংশ পাইছো, মানে এটা ৰিল পাইছো, য'ত নেকি মামাই কৈ আছে ভাৰত কিংবা অসমৰ কোনোবা মুছলমানে যদি পাকিস্তানৰ হৈ কোনো ধৰণৰ গুণগান কৰে তেতিয়াহ'লে ঠেং ভাঙি দিয়া হ'ব। মই মামাৰ এই কথাটোৰ লগত 100% একমত। মই মামাৰ এই কথাটোৰ লগত 100% একমত। আৰু এই কাৰণেই একমত যে মই কম পেহেলগামত যিটো ঘটনা হৈ গৈছে, পেহেলগামত যিসকল লোক ফুৰিবলৈ গৈছিল তেওঁলোকৰ অন্যায়টো ক'ত আছিল, য'ত নেকি নাম সুধি সুধি হত্যা কৰা হৈছে। আৰু এই ঘটনাটো কৰাইছে কোনে? পাকিস্তানে কৰাইছে। প্ৰথম অৱস্থাত যেতিয়া নেকি আমাৰ ভাৰতৰ পৰা উত্তৰ বিচৰা হ'ল তেতিয়া পাকিস্তানে কৈছিল তেওঁলোকে এনেধৰণৰ কাম কৰা নাই আৰু তেওঁলোকৰ ফালৰ পৰা এনেধৰণৰ কোনো ধৰণৰ ঘটনাই হোৱা নাই। বাট পিছত দেখা গ'ল যে পাকিস্তানত থকা এটা সন্ত্ৰাসবাদী সংগঠন যাক নেকি লস্কৰে তৈয়বা বুলি কয়, নামটোতো ৰাখিছে লস্কৰে তৈয়বা, কামটো কৰি আছে একদম ঘৃণনীয়। তেওঁলোকৰ মাজৰ পৰা কেইজনে ওলাই আহি কেনে এই ঘটনাটো কৰিছে বুলি স্বীকাৰ কৰিলে। যিসকল সন্ত্ৰাসবাদীক পাকিস্তানে নিজৰ দেশতে ৰাখি কেনে ৰক্ষণাবেক্ষণা দিছে, এইসকল ব্যক্তিৰ কাৰণে সেইবোৰ কোনবোৰ মানুহ যিবোৰ মানুহৰ দয়া আহি যায়, মৰম উভালি উঠে। আচৰিতৰ কথা। আজি মই এটা কথা স্পষ্টকৈ কৈছো, এই পৃথিৱীত যিমান সকল মুছলমান আছে এই গোটেইখিনি মুছলমানৰ বদনামৰ কাৰণ যদি কোনোবা আছে তেতিয়াহ'লে এই পাকিস্তান আছে। এনেকুৱা এখন পাকিস্তানৰ কাৰণে যিসকলে জয়গান গায়, মইতো কম যদি মুছলমান সমাজৰ পৰাই কোনোবা কৰি আছে তেতিয়াহ'লে সেই সমাজটোৱে তেওঁক এনেকুৱা শাস্তি দিব লাগে যাতে আশে পাশে কিংবা আমাৰ দেশত এনেধৰণৰ ঘটনা দ্বিতীয়বাৰ নহয়। এবাৰ চিন্তা কৰি চাওক, পাকিস্তান হৈছে এটা দুমুখীয়া সাপ আৰু এওঁলোকৰ কথাৰ কোনো ধৰণৰ ভেলুৱে নাই। এতিয়া এটা কয়, অলপ পিছত আৰু এটা কয়। ছ'চিয়েল মিডিয়াৰ সহায় লৈ নিজৰ হাতত কোনো ধৰণৰ তথ্য নাই। যেতিয়া নেকি আমাৰ ভাৰত চৰকাৰে অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰিলে, যিকেইটা ঠাইত লক্ষ্য স্থিৰ কৰা হৈছিল সেই আটাইকেইটা ঠাইতে আমাৰ মিছাইলবিলাক গৈ পৰিল, যাৰ ফলত পাকিস্তানৰ যিবিলাক সন্ত্ৰাসবাদীৰ ঘাটি আছিল সেই সন্ত্ৰাসবাদীৰ ঘাটিটো ধ্বংস কৰি দিয়া হৈছে। তাত এজন লস্কৰে তৈয়বাৰ মুৰব্বীৰো মৃত্যু হৈছে, এজন হৈছে আৰু হ'ব লাগিছিল। বাট ইয়াত লক্ষণীয় বিষয়টো হৈছে পাকিস্তানে য'ত কৈ আছে তেওঁলোকে কোনো ধৰণৰ সন্ত্ৰাসবাদীক কোনো ধৰণৰ ৰক্ষণাবেক্ষণা নিদিয়ে, তেতিয়াহ'লে এই যিজন লস্কৰে তৈয়বাৰ মুৰব্বী এজন মৃত্যু হৈছে, এই মৃত্যুৰ যিটো জানাজাৰ নামাজ, এই নামাজত আহি কেনে গভৰ্ণমেণ্টৰ ফালৰ পৰা লোক আৰু পাকিস্তানৰ লোকসকলে আহি ইমান ভিৰত নামাজ পঢ়িছে। কি বুজাব বিচাৰিছে? তেওঁলোকে বাকী দেশবিলাকক কি বুলি ভাবে? একো নাজানে বুলি ভাবে নেকি? কেৱল এইখিনিয়ে নহয়, যেতিয়া নেকি আমাৰ অপাৰেশ্যন সিন্দুৰ ছাকচেছফুল হৈ গ'ল আৰু সন্ত্ৰাসবাদীৰ ঘাটিবোৰ নষ্ট কৰি দিলে, ধ্বংস কৰি দিলে, তেতিয়াতো পাকিস্তানৰ জনতাই নিজৰ ভিতৰত উত্তেজনাৰ সৃষ্টি কৰিলে। কাৰণ ভাৰতে ইমানখিনি কৰিব পাৰিলে, পাকিস্তানে কি কৰিছে? পাকিস্তান চৰকাৰে পাকিস্তানৰ জনসাধাৰণক বুজাবলৈ কৈছে তেওঁলোকেও 5টা মিছাইল ধ্বংস কৰি দিছে আমাৰ। এতিয়া কথাটো হ'ল, যেতিয়া নেকি তেওঁলোকৰ ৰিপৰ্টাৰে সুধিলে যে 5টা মিছাইল যে আপোনালোকে ধ্বংস কৰিছে ইয়াৰ প্ৰমাণ কি, তেতিয়া তেওঁলোকে কৈছে ইয়াৰ প্ৰমাণটো ছ'চিয়েল মিডিয়াত চাওক। মানে কোনো ধৰণৰ তথ্য তেওঁলোকৰ হাতত নাই। যদি আপোনালোকৰ কোনো ধৰণৰ তথ্য লাগে তেতিয়াহ'লে ছ'চিয়েল মিডিয়াত যাওক। আৰু ছ'চিয়েল মিডিয়াত এনেকুৱা বহুতো মিম বনি আছে। কেৱল ইয়াতে শেষ হোৱা নাই, এওঁলোক এনেকুৱা চৰিত্ৰৰ মানুহ যিসকলে নেকি একদম কাপুৰুষালীৰ একদম লাষ্ট ষ্টেজত আছে। যেতিয়া নেকি চিজ ফায়াৰৰ ঘোষণা কৰিলে, ঘোষণা কৰাৰ পিছতো তেওঁলোকে এটেক কৰি আছে। চিন্তা কৰি চাওক, যেতিয়া আমাৰ ফালৰ পৰা যুদ্ধ কৰিম বুলি কওঁ তেতিয়া তেওঁলোকে পলায়, ইজনৰ সিজনৰ সহায় ল'ব লাগে। আৰু যেতিয়া চিজ ফায়াৰ বুলি কৈ যুদ্ধ স্থগিত ৰখা হয় তেতিয়া তেওঁলোকে আক্ৰমণ কৰে। এনেই এওঁলোকৰ পৰিস্থিতি ইমান শোচনীয়, আকৌ যুদ্ধ কৰিবলৈ আহিছে ভাৰতৰ লগত। আচ্ছা, এইখিনিতে শেষ নহ'ল।
নিৰ্লজ্জভাৱে এওঁলোকে আকৌ কি কৰিলে, এনেকুৱা এটা চিটুৱেশ্যনতো ভিক্ষা খুজিবলৈ IMFৰ ওচৰত গ'ল আৰু IMFে দিও দিলে। মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া নেকি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধী আছিলে, তেতিয়া 1971ত পাকিস্তানৰ লগত এটা যুদ্ধ হৈছিল আৰু যিটো যুদ্ধত নেকি তেতিয়া আইৰন লেডি শ্ৰীমতী ইন্দিৰা গান্ধীজীয়ে পাকিস্তানক টুকুৰা কৰি বাংলাদেশক বনাইছে। তো মই ভাবোঁ বৰ্তমান পৰিস্থিতিটো পাকিস্তানৰ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে, গতিকে ইয়াতো তেনেকুৱাই পৰিস্থিতি হ'ব লাগে যিটো পৰিস্থিতি 1971ত হৈছিল। এবাৰতো বাংলাদেশ গৈছে, এতিয়া বেলুচিস্তান যিটো আছে সেইটো যাব লাগে, যাতে আগন্তুক দিনত যেতিয়াই পাকিস্তানে মাথা দাঙি কেনে চায় তেতিয়া যাতে তেওঁলোকৰ এইটো এটা দুঃস্বপ্ন বুলি মনত পৰে যে ভাৰতৰ লগত যুদ্ধ মানে নিজৰ দেশৰ এটা অংশ নষ্ট কৰা। কেৱল সেইটোৱে নহয়, যাক নেকি POK বুলি কৈ ইমান দম্ভালি মাৰি আছে সেইখিনিও কাঢ়ি আনিব লাগে। এওঁলোকক যেতিয়ালৈকে নেকি উচিত শিক্ষা দিয়া নহ'ব তেতিয়ালৈকে এওঁলোক মানুহ হ'ব নোৱাৰে। আৰু মানৱতা কি এই পাকিস্তান চৰকাৰে নাজানে। এওঁলোকে না মানৱতা জানে, না ধৰ্মৰ বিষয়ে কিবা জানে, না দেশ কেনেকৈ শাসন কৰাব লাগে সেইটো জানে। এনেকুৱা এখন চৰকাৰ আজিলৈকে হোৱা নাই যিটো চৰকাৰে নেকি 5টা বছৰ সম্পূৰ্ণ কৰিব পাৰিছে। 2-3টা বছৰ যাব নোৱাৰে, বাছ হৈ গ'ল তেওঁলোকৰ শাসনকাল সমাপ্ত। আৰু মই সেইসকল মুছলমানক ক'ম যিসকল মুছলমানে নেকি পাকিস্তানৰ জয়গান কৰে, এনেকুৱা মানুহৰ জয়গান কৰিছে যিসকল মানুহৰ কোনো নৈতিকতা নাই, যিসকল মানুহৰ তাত কোনো ধৰণৰ কোনো সুবিধা নাই, যিসকল মানুহ নিজে ভিক্ষা খুজি আছে, যিসকল মানুহৰ কাৰণে সমগ্ৰ বিশ্বত মুছলমানসকল বদনাম হৈ আছে, যিসকলৰ কাৰণে নেকি সমগ্ৰ বিশ্বত ইছলাম বদনাম হৈ আছে, সেইসকল মানুহৰ কাৰণে আপোনালোকে জয়গান কৰি আছে। মামাই যিটো কথা কৈছে এইটো কেৱল কোৱাতে নাথাকে, যাতে ইয়াত এটা ষ্ট্ৰং ষ্টেপ এটা লয়, তাৰ কাৰণে মই নিবেদন কৰিম।